হাই মই দেৱৰ্ষি গৌতম। মই আজি লৈ আহিছোঁ আচাৰ্যজ্যোতি হাজৰিকাৰ এটি সুন্দৰ কবিতা। আজি ভেলেণ্টাইন ডে। বুকুৰ একোৰে যন্ত্ৰণাৰ জুই, এটি দীঘল হুমুনিয়াহ আঁকোৱালি লোৱাৰ বাহিৰে আৰু একো নাই মোৰ ওচৰত। বৰ কষ্ট হৈছে আজি মোৰ, জীয়াই থকা বাসনা হেৰাই গৈছে। মই তোমাক দুবাহুৰ মাজত সুবিশাল বুকুৰ ভিতৰত সোমোৱাই জীৱনে মৰণে সুখে দুখে একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছে। ভালেই কৰিলা তুমি মোৰ পৰা আঁতৰি গৈ। মইতো দেৱদাস নহয়, মোৰ পকেট একেবাৰে উদং। তুমি সুখী হোৱা এজন সুন্দৰ সুঠাম পুৰুষৰ লগত। আজি ভেলেণ্টাইন ডে, আজি তোমাৰ শুভ বিবাহ। আন্তৰিক অভিনন্দন জনাইছো দেই তোমাৰ যুগ্ম জীৱনৰ শুভেচ্ছা। মই মৰি মৰি জি আছো বুকুত একোৰে যন্ত্ৰণাৰ জুই লৈ। তুমি মোৰ পৰা আঁতৰি যোৱাৰ পিছতো তোমাক বিচাৰি ফুৰাৰ কিবা অৰ্থ আছে জানো? কিন্তু মই বিচাৰো অলপ সঁচা মৰম, সঁচা ভাল পোৱা আৰু এখন বহল হৃদয়। তুমি বিচাৰিছিলা ধন সম্পত্তি, দামী গাড়ী আৰু সুউচ্চ অট্টালিকা। কিন্তু তুমি জানানে বাৰু, সঁচা মৰম যে ধনেৰে কিনিব নোৱাৰি। তুমি এদিন বুজি পাবা নিশ্চয়, উভতি আহিবলৈ বাট বিচাৰি নাপাবা। হয়তো এদিন মোৰ মৃত্যু হ'ব, তুমি মোৰ সমাধি ক্ষেত্ৰত ভেলেণ্টাইন ডেত এপাহি গোলাপেৰে চুমা আঁকি দিবাহি। সেয়া হ'ব মোৰ বাবে তোমাৰ হেৰুৱা প্ৰতিশ্ৰুতি।